নমস্কাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ শিৱসাগৰ আৰু এটা বিশেষ কাৰণত, আৰু কাৰণটো কি সেইটো আপোনালোকক জনাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া বৰ্তমান মই অকলে গৈ আছোঁ আৰু বৰ্তমান খালী গাড়ী, গতিকে কোনোবা যদি মোৰ লগত যায় যাব পাৰে। এতিয়া মোৰ লগত যাব আৰু দুজন যাব আৰু তিনিজনমান যাব। আমি কিবা এটা কামত, বিশেষ এটা কামত শিৱসাগৰলৈ গৈ আছোঁ। গতিকে গোটেই জাৰ্ণিটো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাম আৰু তাত কি কি হয় সকলো দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ডাঙৰ কথাটো হ'ল বৰ্তমান তেল নাই আৰু তেলটো ভৰাই ল'ব লাগিব, তেতিয়াহে শিৱসাগৰ পাম। নহ'লে ৰাস্তাতে ৰৈ দিব গাড়ী আৰু নাযাবও পাৰে। আৰু তেলটো ভৰাই লওঁ, তেলটো ভৰাই লৈ গৈ থাকিম। চাই থাকক। মাস্কখন লগাই লৈছোঁ আৰু অকলে গাড়ী চলাই আছোঁ। মাস্কখন লগাবলৈ মনেই নাযায়, ইমান গৰম উঠে, উপায় নাই। বহুত বেয়া ৰাস্তা হয়। এতিয়া আহি আছোঁ, যোৰহাট পোৱাগৈ নাই, যোৰহাট পাম। এতিয়া ফাইনেলি পাই গ'লোঁ যোৰহাট। আৰু এতিয়া যোৰহাটৰ পৰা বৰ্তমান গৈ আছোঁ বাহনালৈ। বাহনা মানে আপোনাৰ নিমাতীঘাটৰ ফালে, আৰু সেইফালে গৈ আছোঁ কাৰণ কেইজনমান বন্ধু মোৰ লগত যাব। যিহেতু ভাইটি কেইজনমান মোৰ লগত যাব, সেইকাৰণে তেওঁলোকক ৰিচিভ কৰিবৰ কাৰণে গৈ আছোঁ। চাই থাকক। ইমান ধুনীয়া বতৰ, একদম ধুনীয়া বৰষুণ দি আছে পাতল পাতলকৈ। আৰু এতিয়া গাড়ী এইজন মানে খুব ব্যস্ত মানুহ। এতিয়া কিবা লিখি আছে, কি বা লিখি আছে সকলো গম পাম। ৰ'ব, আপোনালোককো জনাই আছোঁ, মই ভিডিঅ' কৰাৰ কথা সি গমেই নাপায়। এতিয়া আকৌ আমি বাহনাৰ পৰা শিৱসাগৰলৈ ওলাইছোঁ। আৰু আপোনালোকক কৈছিলোঁ যে মই এতিয়া বৰ্তমান অকলে আহি আছোঁ আৰু বাহনাৰ পৰা তিনিজন ভাইটি যাব, তেওঁলোকক ৰিচিভ কৰি লওঁ। এই তিনিজনক ৰিচিভ কৰি ল'লোঁ। এজন মান্যবৰ, নমস্কাৰ। এই পিছফালে দুজন মান্যবৰ আছে, এই দুজন। আৰু আমি গোটেইকেইজন মিলি শিৱসাগৰ গৈ আছোঁ বিশেষ এটা কাৰণত। কাৰণটো এতিয়া কৈ নিদিওঁ, হয়নে নহয়? কাইলৈ গোটেই সবিশেষ দেখিব। আমাৰ প্ৰথমটো ভ্ৰমণ। গতিকে শিৱসাগৰলৈকে গোটেই জাৰ্ণিটো আৰু কাইলৈ দিনটো একেলগে সকলো চাই থাকক। Krishna ho, Jodi Krishna, Krishna,
ফাইনেলি শিৱসাগৰ আহি পাই গ'লোঁ আৰু আহি পেলাই এটা মোৰ ভাল ভাইটিৰ ঘৰত আছোঁ আৰু তেখেতৰ ঘৰৰ পৰা আমি ওলাই যাম। সি ভাত বনাই আছে, চাহকাপ দি আছে, চাহকাপ খাই বাকীকেইটা উঠাই নাই শুই আছে। চ' মই উঠি মেলি সোনকালে ৰাতিপুৱা গা চা ধুই একদম পূৰা যদি বৰ অশান্তি পাইছোঁ উঠিবলৈ মই উঠিব নোৱাৰোঁ একদম উপায় নাই। মই সোনকালে উঠিছোঁ আৰু চাই থাকক গৈ আছোঁ চেগালৈ। ফাইনেলি আহি গ'লোঁ শিৱসাগৰ আৰু অলপ কৈছিলোঁ যে কিয় আহিছোঁ আপোনালোকক সবিশেষ জনাম বুলি। আচলতে এখন চুটি ছবি দৃশ্যগ্ৰহণৰ কাৰণে আহিলোঁ শিৱসাগৰলৈ আৰু সকলোবিলাক অভিনেতা অভিনেত্ৰী নতুন, সেয়েহে অকণমান সময় লাগিব কৰিবলৈ, কিন্তু সকলোকে শিকাই মেলি লৈ চুটি ছবিখন কৰিবলৈ লৈছোঁ। গতিকে অলপ অলপ শ্বুটিং আপোনালোকক দেখুৱাম, একদম ধুনীয়াকৈ চাই থাকক। ই হৈছে ঋতুপন, মোৰ ভাইটি, আৰু এতিয়া আমাৰ প্ৰডাকশ্যনত কাম কৰি আছে। আপোনালোকে দেখিছে চাগে, দেখা ফাগুণতো আছিলে, গতিকে ই কৰি আছে। এইটো মোৰ ভাইটি, চবকে দেখাই দিছোঁ। অঁ, তাৰপিছত এইটো হৈছে আমাৰ প্ৰদ্যুৎ, এইটো আমাৰ প্ৰদ্যুৎ, ই এৰেঞ্জ কৰিছে শ্বুটিংটো। গতিকে সকলো নতুন অভিনেতা অভিনেত্ৰীক লৈ পেলাই আমাৰ এটা মানে চেষ্টা আৰু শিৱসাগৰলৈ মানে এইটো প্ৰথম অনা নিচিনা হৈছে আৰু আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। আৰু আমি যিটো মানে দিম ভিডিঅ'টো, আপোনালোকে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব। আপোনাৰ সময়ত কেতিয়া ৰিলিজ হয় আপোনালোকে গম পাবই, লিংক দি দিম মই। গতিকে সকলোৱে চাই থাকিব আৰু শ্বুটিংবিলাক অলপ অলপকৈ দেখুৱাই আছোঁ। स्लोके को बोले स्लोके जाम कोई नहीं बाकी तो ट्राई दिसो नाही तल्ला बघी दिबा केनेका মই দেখাই দিছোঁ, তুমি মোক চাই লা दादा केनेका काम असला रे ओय केनेका पारी ए কি হৈছে খানা ৰেডি? আজি আমি কি বনাইছোঁ? আলু মানে পিটিকা হ'ব। পিটিকা হ'ব। এইটো মানে কেনেকুৱা ভাল লাগিছে, শিৱসাগৰ লগত কাম কৰি ভাল লাগিছে। মানে সকলোৱে ইমান ছাপোৰ্টটো পাই বেছি ভাল লাগিছে আৰু চবকে শিকাবলৈ পায়ো ভাল লাগিছে, চব নতুন যিহেতু ন। সেইটো আপোনাৰ আৰু আমাৰ উদিত দালৈ ক্ৰেডিট কৰিছে। তুমিও যথেষ্ট কষ্ট কৰিছা বাৰু। ধন্যবাদ। চাৰ্টটো কাৰ কৈ দিয়া। আচলতে হেৰি ইয়াত মই অভিনয় কৰিম বুলি অহা নাছিলোঁ, অঁ, কিন্তু পৰিস্থিতিৰ লগত বাধ্য হৈ মই অভিনয় কৰিবলগীয়া হ'ল, বাধ্য হৈ কৰা হয়। সাজপাৰ একো কৰা নাছিলোঁ। আজি মই এইটো বৈদ্যুতৰ চাৰ্ট পিন্ধিছোঁ, নতুন চাৰ্ট। মই সিয়েনো তাক পাৰ্টি দিব লাগিব, মই তাৰ চাৰ্টটো পিন্ধা নাই দিব লাগিব, মই চাৰ্টটো মই যোৰহাটলৈ নি তাক পাৰ্টিটো দিম। পাৰ্টি দি দিবা। ধন্যবাদ। रोलिंग जुबाम पाई पिन থাকিবা দেই দেখিছা না কেমেৰা কেনেকৈ আছে ই ডায়লগ পাব কম কৰি দিবি না ইয়াত আ পিৰিয়ড যাবি এটা পোৱালি মোক হয় নাই গদা চৰিত্ৰ ৰূপায়ণ কৰিছে रोलिंग এতিয়া আমি আমাৰ শ্বুটিঙৰ পৰৱৰ্তী খণ্ডকেইটালৈ গৈ আছোঁ। মানে শ্বুটিং আমাৰ শেষ হ'ব হ'ল, খালি দুটা চিন থাকি গ'ল আৰু সেই দুটা চিন শ্বুটিং কৰিবৰ কাৰণে গৈ আছোঁ।
এই প্ৰদ্যুৎ আছে লগত, আৰু এইফালে ঋতুপন আছেই। আৰু আমাৰ শ্বুটিং একদিন ভালে ভালে হৈ গ'ল, অতি সোনকালে আপোনালোকে চাবলৈ পাব।